বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬,০০০ টকা, কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২০০। মানে ইমান বছৰে থু দি মাৰিলে, অহা বছৰৰ পৰা মিঠাতেল দি মাৰিব। মুখ্যমন্ত্ৰী মই মিণ্টু কলিতা। কিছুমান ভিডিঅ' বা কিছুমান মানে কথা শুনিলে মুখ খুলিবলৈ মন যায়। এতিয়া কথাটো হ'ল, আমাৰ কিছুমান ডাঙৰ ইউটিউবাৰ আৰু এজন বীৰ লাচিত সেনাৰ নেতা বিকাশ অসম, তেওঁ কি ক'লে, মই ভিডিঅ'টো লগাই দিম বাৰু, ভিডিঅ'টো লগাই দিছোঁ আপোনালোকে, যে ক'লে যে নাগালেণ্ডত এটা কুকুৰ বিক্ৰী হয় ৬,০০০ টকাত, আৰু আমাৰ ইয়াতে মানে আই মাতৃসকল বিক্ৰী হৈ আছে ১২৫০ টকাত বা ১৫০০ টকাত। কিন্তু এইবিলাক কিয় ক'ব লাগে? মানে কি, আমাৰ আই মাতৃসকলক কুকুৰৰ লগত তুলনা কৰিলে তেওঁলোক ডাঙৰ মানুহ, তেওঁ এজন ডাঙৰ ইউটিউবাৰ, আৰু মুখৰ মানে ভাষা চাব সিহঁতৰ। কি কৈছে যে আগতে থুই দি মাৰিলে, এতিয়া তেলেদি মাৰিব। এইবিলাক কথা, এইবিলাক হৈছে এটা ভদ্ৰ সমাজৰ একোজন মুখা পিন্ধা অভদ্ৰ মানুহ।